আগতেও কৈছোঁ দেওবাৰৰ দিনাখন আমি কি কৰোঁ দুটা ইউনিটে পূৰা ক্লিন কৰি দিওঁ মানে একদম পূৰা চাফা কৰি দিওঁ এই দেখিছেনে চূণবিলাক আমি যোৱা দেওবাৰে দিয়া আছিলে চূণ ব্লিচিং যিবিলাক দি থওঁ আৰু এইখিনি কি হয় তাৰটো মানে কি তাৰ গুণাগুণটো নষ্ট হৈ যায় ন কেইদিনমান পিছত আপুনি এবাৰ চূণ দি বা এবাৰ ব্লিচিং দি আপুনি মাহদিন চলিব নোৱাৰে সেইটো কি কৰিব লাগিব মাজে মাজে তাক মানে আকৌ নতুনকৈ দি থাকিব লাগিব নতুনকৈ দি থাকিবলৈ কি কৰিব লাগিব পুৰণা যিবিলাক থাকে সেইবিলাক আপুনি সাৰি পচি মচি তাৰমানে চাফা কৰিব লাগিব আৰু এইটো ইউনিট যিহেতু আমাৰ পকীৰ গতিকে ইয়াত অকণমান পানী চানী মাৰি চাফা কৰিব ভাল কিন্তু মাটিটোতো কথা নাই সেইটোতো আমি সাৰি পুচি যিখিনি মানে ধৰক জাবৰ জোথৰ যিখিনি ওলাই সেইখিনি পেলাম লগতে আকৌ নতুনকৈ ব্লিচিং চূণ দিম আজি এই ফ্ল'ৰটো দেখিছেনে পূৰা একদম চাফা কৰিছোঁ আৰু এইখিনি কাম আমি কি কৰোঁ দেওবাৰেই কৰোঁ এই পানীটো তাৰমানে এইফালেৰে নি পেলাই আমি সেইফালে আমি গোটেইখিনি উলিয়াই দিম সেইফালে গোটেই উলিয়াই দিম আৰু একদম পূৰা চাফা হৈ যাব এইখিনি চাওকচোন কিমান চাফা হৈ গৈছে ফ্ল'ৰটো আৰু গোটেই চাফা হৈ যাব চাফা হৈ যোৱাৰ পিছতে ইয়াতে আকৌ নতুনকৈ আমি ব্লিচিং আৰু চূণ এড কৰিম সেইটো ইউনিটো চাফা কৰিম এওঁ থাকিলে ভাল হয় তাৰমানে পানী চানীখিনি তেওঁ ধুনীয়াকৈ আনি দিয়ে তেওঁ কৰে অৱশ্যে কিন্তু মই ভাবিছোঁ ৰাতিপুৱাৰ ভাগত যিহেতু আছোঁৱে আজি দুয়োজনে মিলি কৰোঁ সোনকালে হ'ব কামখিনি আজি আকৌ আমাৰ বহুত কাম আছে আজি মানে আমাৰ হেৰি আছে নহয় আপোনাৰ মানে কি আমি যিহেতু চিলিণ্ডাৰ বনাম আজি নতুনকৈ গতিকে সেয়াই আৰু সেই ইউনিটটো কেনেকৈ চাফা কৰোঁ এবাৰ দেখুৱাম দেই আপোনালোকক আৰু এইটো ইউনিট দেখিছেনে এইবিলাক মানে কি বাঁহৰ পাত এই আমাৰ যে চাইডত গোটেই বাঁহনি আছে নহয় বাঁহৰ পাত সোমাই যাব এটা দুটাকৈ একদম পোনে চোনে সোমাই থাকে আৰু যিহেতু সদায় এইবিলাক কৰিব দিগদাৰ লগতে বেছিকৈ মাছৰুম থাকিলেও তাৰমানে এইবিলাক কাম কৰিব দিগদাৰ মানে কি হয় আপোনাৰ মাছৰুমত লাগি যাব পাৰে বা তেনেকুৱা যেতিয়াই মানে এনেকৈ আমি মানে সুবিধা মিলে বিশেষকৈ দেওবাৰটোত একবাৰ ধুনীয়াকৈ ক্লিন কৰি দি দেখিছেনে কিমান ধুনীয়া চাফা হৈ গৈছে আগত চাফা কৰি দি ইয়াতে আকৌ ব্লিচিং আৰু চূণ সেইখিনি বাৰু এওঁ মাৰিব মই নামাৰোঁ আগতে ময়ো কেতিয়াবা মাৰিছিলোঁ কিন্তু এতিয়া তেওঁ মাৰিব আজি দেওবাৰ যিহেতু ব্লিচিং চূণ ধুনীয়াকৈ দি থ'ব আৰু চাওক কি ধুনীয়া সেই যে বহুতে কমেণ্টত কয় যে বাইদেউ ফাৰ্ম বহুতৰ দেখিছোঁ কিন্তু আপোনাৰ দৰে ইমান চাফা দেখা নাই সঁচাকৈ আমি বহুত চাফাকৈ কৰিছোঁ আৰু মই কিন্তু চাফা মানে বিশেষকৈ মাছৰুমৰ ফাৰ্মত যে হাইজিন মেইনটেইন কৰিব লাগে এইখিনি কথা মই আগতে আপোনালোকক জনাইছোঁ এতিয়াও জনাইছোঁ সঁচাকৈ মাছৰুম যদি ফাৰ্মিং কৰি আছে একদমেই চাফ চিকুণতা মেইনটেইন কৰিব দেই আৰু এতিয়ালৈ এৰিছোঁ বাৰু তেওঁ চূণ দিয়াখিনি দেখুৱাম দেই আপোনালোকক ৰ'ব আৰু এয়া দেখিছেনে এওঁ মানে ধুনীয়াকৈ চূণ এইখিনি আমি চূণেই ইউজ কৰিছোঁ ব্লিচিংটো আমি তেনেকৈ ইয়াতে ইউজ নকৰোঁ যিহেতু ইয়াতে মাছৰুমৰ চিলিণ্ডাৰবিলাক থাকে আৰু মাছৰুম চিলিণ্ডাৰ থকাবিলাকত মানে ভিতৰত বিশেষকৈ আমি চূণটো ব্যৱহাৰ কৰোঁ চূণটো পেকেটত পৰিলেও কোনো কথা নাই কাৰণ চূণটো হৈছে খোৱা বস্তু আমাৰ এটা আমি যিহেতু চূণ আমাৰ অসমীয়া মানুহে চূণ খায়েই ন আৰু এয়া দেখিছেনে তেওঁ ধুনীয়াকৈ গোটেই দি গৈছে আৰু এয়া গোটেই ফাৰ্মখনত এতিয়া তেওঁ দি দিব আৰু বাহিৰৰ ফালে চব ব্লিচিং মাৰি দিব বাহিৰৰ ফালে আৰু এইখিনি এনেকৈ এতিয়া কৰিব তেওঁ আৰু আমি এনেকৈয়ে মাছৰুমৰ ফাৰ্মিং কৰি আছোঁ দিয়ক এতিয়ালৈ এৰিছোঁ দেই ধন্যবাদ